তিনিচুকীয়াত প্ৰয়াত গণশিল্পী ৰাজীৱ শদিয়া ন্যাসৰ সংবাদমেল গণশিল্পী ৰাজীৱ শদিয়াৰ মৃত্যুদিন 13 জানুৱাৰীৰ দিনটো প্ৰতি বছৰে পালন কৰিব গণজাগৰণ দিৱস 13 জানুৱাৰীৰ দিনটোতে অসমৰ জাতীয় জীৱনলৈ অৰিহণা আগবঢ়োৱা এজন ব্যক্তিলৈ প্ৰতি বছৰে ৰাজীৱ শদিয়াৰ স্মৃতি বঁটা প্ৰদান কৰিব প্ৰতি বছৰে ৰাজীৱ শদিয়া স্মাৰক বক্তৃতানুষ্ঠান অনুষ্ঠিত কৰিব ন্যাসৰ ফালৰ পৰা ৰাজীৱ শদিয়া গীতৰ কৰ্মশালা দিয়াৰ কথাও ঘোষণা কৰে ন্যাসৰ হৈ সংবাদমেল সম্বোধন কৰে পথাৰৰ শিল্পী লোহিত গগৈ আৰু সুৰেন্দ্ৰ শদিয়াই আজিৰ এই সংবাদ মাধ্যমৰ জৰিয়তে কিছু কথা ৰাজীৱ শদিয়াৰ ন্যাসৰ প্ৰসংগত অসমবাসী ৰাইজ তথা ৰাজীৱ শদিয়াৰ অনুৰাগীসকলক অৱগত কৰিবৰ কাৰণে আজি ৰাজীৱ শদিয়াৰ ন্যাসৰ সমূহ সদস্য আজি ইয়াত উপস্থিত হ'লোঁ আৰু প্ৰথমতে আমি ইতিমধ্যে অসমৰ পৰা আঁতৰি যোৱা অসমৰ ৰাইজৰ দুখৰ সাগৰত পেলাই থৈ মৃত্যুবৰণ কৰা শিল্পী জুবিন গাৰ্গ ডাঙৰীয়াকে আদি কৰি দীপক শৰ্মা আৰু সৈয়দ ছাদুল্লাহ তেখেতসকললৈ আমাৰ ফালৰ পৰা শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিলোঁ বহুদিনৰ বিৰতিৰ পিছত ইতিমধ্যে এটা বছৰ পূৰ্ণ হ'ব হৈছে ৰাজীৱ শদিয়াৰ মৃত্যুৰ আৰু এই মৃত্যুৰ উপলক্ষে ৰাজীৱ শদিয়াৰ মৃত্যুৰ উপলক্ষে ন্যাসৰ ফালৰ পৰা যিখিনি আমি কাৰ্যসূচী হাতত লৈছোঁ সেই কাৰ্যসূচীখিনি অৱগত কৰিবৰ কাৰণে ৰাইজক অৱগত কৰিবৰ কাৰণে আজি এটা সমবেত হৈছোঁ মই পুনৰবাৰ কথাখিনি ক'ব খুজিছোঁ আৰু বিশেষ কি আমাৰ কাৰ্যসূচী আছে সেই কাৰ্যসূচীখিনি অৱগত কৰিবৰ কাৰণে আমাৰ সম্পাদক সুৰেন্দ্ৰ শদিয়াদেৱ আছে তেখেতক অৱগত কৰিবৰ কাৰণে মই অনুৰোধ কৰিলোঁ আমি সকলোৱে জানো যে গণশিল্পী ৰাজীৱ শদিয়াৰ মৃত্যুৰ পাছত তেওঁ মৃত্যু হোৱা প্ৰায় এবছৰ হ'বলৈ হৈছে আৰু সেইকাৰণে আমি ন্যাসে আজি এখন গুৰুত্বপূৰ্ণ সভা অনুষ্ঠিত হয় আৰু তাতে আমি কেইটামান গুৰুত্বপূৰ্ণ সিদ্ধান্তও আমি গ্ৰহণ কৰিছোঁ আৰু সেই সিদ্ধান্তকেইটা মই আপোনালোকৰ আগত জনাব খুজিছোঁ প্ৰথম সিদ্ধান্তটো হৈছে গণশিল্পী ৰাজীৱ শদিয়াৰ মৃত্যু হোৱা 13 জানুৱাৰীৰ দিনটো গণজাগৰণ দিৱস হিচাপে প্ৰত্যেক বছৰে আমি ন্যাসে পালন কৰিম আৰু অসমৰ ৰাইজকো উক্ত দিনটো গণজাগৰণ দিৱস হিচাপে পালন কৰিবৰ কাৰণে আমি ন্যাসৰ ফালৰ পৰা আহ্বান জনাইছোঁ এই বছৰ 13 জানুৱাৰী আহি আছে অসমৰ বিভিন্ন প্ৰান্তত হয়তো তেওঁৰ স্মৃতিত বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠান হ'ব গতিকে আমি ন্যাসে সিদ্ধান্ত লৈছোঁ যে তেখেতৰ মৃত্যুৰ দিনটো গণজাগৰণ দিৱস হিচাপে অনুষ্ঠিত কৰিবৰ কাৰণে আৰু অসমবাসী ৰাইজকো সকলো অনুষ্ঠান প্ৰতিষ্ঠানকো আমি গণজাগৰণ দিৱস হিচাপে পালন কৰিবৰ কাৰণে আমি আহ্বান জনাইছোঁ দ্বিতীয়তে আজিৰ সভাই উক্ত 13 জানুৱাৰীৰ দিনটোতেই অসমৰ জাতীয় জীৱনলৈ অৰিহণা আগবঢ়োৱা বিভিন্ন ক্ষেত্ৰত একোগৰাকী বিশিষ্ট ব্যক্তিক প্ৰত্যেক বছৰেই ৰাজীৱ শদিয়া স্মৃতি বঁটা আমি প্ৰদান কৰিবৰ কাৰণে আজি সিদ্ধান্ত গ্ৰহণ কৰিছোঁ আৰু উক্ত বঁটাত নগদ 10,000 টকা এটা স্মাৰক আৰু গ্ৰন্থৰ টোপোলা তাত থাকিব আৰু ইয়াৰ লগে লগে মই আৰু এটা কথা ৰাইজৰ উদ্দেশ্যে মই ক'ব খুজিছোঁ ৰাজীৱ শদিয়াৰ নামত কেৱল ৰাজীৱ শদিয়াৰ ন্যাসৰ যোগেদিহে বঁটা প্ৰদান কৰা হ'ব ইতিমধ্যে এই বিষয়ত পৰিয়ালৰ সৈতেও আলোচনা হ'ল আৰু আমি আহ্বান জনাব খুজিছোঁ কোনেও যাতে ৰাজীৱ শদিয়াৰ নামত ন্যাস বা পৰিয়ালৰ সৈতে আলোচনা নকৰাকৈ কোনেও যাতে তেওঁৰ নামত বঁটা প্ৰদান নকৰে সেই এটা আমি আহ্বান ৰাইজলৈ ৰাখিছোঁ আৰু আজি সভাই আৰু এটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত আমি গ্ৰহণ কৰিছোঁ সেয়া হৈছে প্ৰত্যেক বছৰে ৰাজীৱ শদিয়াৰ স্মৃতিত ৰাজীৱ শদিয়া স্মাৰক বক্তৃতা অনুষ্ঠান এটা আমি অনুষ্ঠিত কৰিম ইয়াৰ জৰিয়তে অসমৰ
বিশিষ্ট বৌদ্ধিক ব্যক্তিসকলৰ লগত লৈ তেখেতৰ গীতবিলাক ৰাজীৱ শদিয়াই গীতৰ মাধ্যমে ক'ব খোজা কথাবিলাক আমি যাতে এটা পৰ্যায়ত লৈ যাব পাৰোঁ অনাগত দিনত উত্তৰ প্ৰজন্মই যাতে গৱেষণাৰ সমল হিচাপে পাব পৰাকৈ আমি যাতে কিবা এটা অৰিহণা দি যাব পাৰোঁ সেই উদ্দেশ্যেৰে আমি এই বক্তৃতা অনুষ্ঠানটো আৰম্ভ কৰিব খুজিছোঁ ইয়াৰ পিছতে আমি ৰাজীৱ শদিয়াৰ গীতৰ কৰ্মশালা প্ৰত্যেক বছৰে এটা আমি ন্যাসৰ ফালৰ পৰা কৰা হ'ব সেয়াও এটা আজি সিদ্ধান্ত হৈছে আৰু এটা গুৰুত্বপূৰ্ণ কথা আপোনালোকৰ আগত অৱগত কৰিব খুজিছোঁ সেয়া হৈছে আমি সকলোৱে জানো যে ৰাজীৱ শদিয়াৰ মৃত্যুৰ পাছত অসমৰ বিভিন্ন প্ৰান্তৰ বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানে শোকবাৰ্তা প্ৰেৰণ কৰিছিল পৰৱৰ্তী সময়ত আমি দেখিছিলোঁ সেই শোকবাৰ্তাসমূহত বহু সমল ৰাজীৱ শদিয়াৰ সম্পৰ্কে বা জাতীয় জীৱনলৈ আগবঢ়োৱা ৰাজীৱ শদিয়াই আগবঢ়োৱা অৰিহণাৰ সম্পৰ্কে তেওঁলোকে অতি সূক্ষ্মভাৱে বহু কথা তাত লিপিবদ্ধ হৈ আছে আৰু সেই কথাবিলাক সেই প্ৰস্তাৱবিলাক আমি এখন গ্ৰন্থ আকাৰে একত্ৰ কৰি এখন গ্ৰন্থ আকাৰে আমি প্ৰকাশৰ সিদ্ধান্ত লৈছোঁ আৰু ইতিমধ্যেই প্ৰেছত দিয়া হৈছে সেয়াও আমি অনাগত দিনৰ কাৰণে ইয়াৰ পৰা যাতে গৱেষণাৰ কিবা সমল বিচাৰি পায় সেইকাৰণে আমি সংৰক্ষণ কৰিব খুজিছোঁ সেই প্ৰস্তাৱটো ৰাইজৰ জ্ঞাতাৰ্থে আমি অৱগত কৰিলোঁ ইয়াৰ লগতে মই আৰু এটা কথা কৈ থওঁ যে ডিব্ৰুগড় কানৈ কলেজৰ সন্মানীয় অধ্যক্ষ ডক্টৰ শশীকান্ত শইকীয়াদেৱে 50,000 টকা আমাৰ ৰাজীৱ শদিয়াৰ গীতৰ সংকলন প্ৰকাশৰ কাৰণে প্ৰদান কৰিছিল তেখেতৰ পাৰ্চনেলি কলেজ ফাণ্ডৰ ফালৰ পৰা দিছিলে কলেজ ফাণ্ডৰ ফালৰ পৰা গতিকে আমি গীতৰ সংকলনৰ কামো হৈ আছে কিন্তু কিছুমান গীত তাহানিৰ সেই কেছেটত থকাৰ কাৰণে আমি উলিয়াব পৰা নাই গতিকে সেই সকলোবিলাক আমি যেতিয়াই সম্পূৰ্ণ কৰিব পাৰিম সংগ্ৰহ কৰিব পাৰিম উদ্ধাৰ কৰিব পাৰিম তেতিয়াই আমি সেইখনেও আমি প্ৰকাশ কৰি ৰাইজৰ মাজত আমি দিম গতিকে এই সকলো কথাবিলাক আপোনালোকৰ গীতৰ সংকলনৰ প্ৰায় কাম সমাপ্ত হৈছে হয় অলপমানহে বাকী আছে এই কথাবিলাকে আপুনি ৰাইজক আগবঢ়ালোঁ আশা কৰিছোঁ ৰাইজে এই বছৰ 13 জানুৱাৰী আহি আছে আমি সকলোৱে জানো যে এটা গীতৰ মাধ্যমেৰে এটা জাগৰণ সৃষ্টি কৰিছিল তেওঁ সমগ্ৰ অসমত অসমীয়া জাতীয় সত্তাক গীতৰ মাধ্যমেৰে জাগ্ৰত কৰি তুলিছিল আৰু সেই ৰাজীৱ শদিয়াৰ মৃত্যুৰ দিনটো আমি গণ জাগৰণ দিৱস হিচাপে পালন আমি ন্যাসে কৰিম আৰু লগতে সমগ্ৰ অসমৰ ৰাইজক আমি উক্ত নামেৰে পালন কৰিবৰ কাৰণে পুনৰ মই আহ্বান জনাইছোঁ এইকেইটাই আছিলে আজি আমাৰ সভাৰ গুৰুত্বপূৰ্ণ কথা আশা কৰিছোঁ ৰাইজে আমাক সহযোগিতা আগবঢ়াব ভৱিষ্যতৰ দিনবিলাকত